সমাগত লোকসভাৰ নিৰ্বাচন আৰু তীব্ৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে অসমত নিৰ্বাচনৰ যি প্ৰস্তুতি সমান্তৰালকৈ কংগ্ৰেছ দলে এতিয়া অসমত দেখা গৈছে অসমৰ চাহ বাগিচা পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত এতিয়া প্ৰচাৰ চলোৱা যি কাৰ্যসূচী আছে অব্যাহত ৰাখিছে আৰু আমাৰ লগত আছে আজি কাৰ্যকৰী সভাপতি জাকিৰ দাস আছে আমি পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম যে হয় আপোনাক এই টিভিলৈ স্বাগতম জনাইছোঁ দাদা যিহেতু সমাগত লোকসভা নিৰ্বাচন আহি আছে তাৰ বাবে আন আন দলৰ লগত আপোনালোকেও কাৰ্যসূচী অব্যাহত ৰাখিছে কি ক'ব এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা কৰাৰ পিছতেই সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছৰ পক্ষত মানুহ আহিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগতে কংগ্ৰেছ দলক সকলোৱে আশীৰ্বাদ দি আছে অসমৰ প্ৰেক্ষাপটত যদি আমি আলোচনা কৰোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো যাত্ৰাৰ লগে লগে অসমতো আমি ভাৰত জোড়ো যাত্ৰা হিচাপে অসমৰ আমি ধুবুৰীৰ পৰা শদিয়ালৈ কৰা হৈছিল ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত সকলো দলৰ শীৰ্ষ নেতৃত্বৰ লগতে তৃণমূল পৰ্যায়ৰ সকলোৱে ইয়াতে ভাগ লৈছিল অসমতো ভাৰত জোড়ো যাত্ৰাৰ যথেষ্টখিনি আমি উৎসাহিত হৈছিলোঁ ভালভাৱে সফল হৈছিল তাৰপিছত বাগানে বাগানে যাত্ৰা আৰম্ভ কৰিছিল ভূপেন বৰা ডাঙৰীয়াই বাগানে বাগানের অভূতপূৰ্ব সফলতাৰ পিছত এতিয়া আকৌ চাঙে চাঙেৰ প্ৰথম পৰ্যায় আজি শেষ হ'ল মাজুলীৰ পৰা আৰম্ভ কৰি আজি বিহুপুৰীয়া সমষ্টিতে এই কাৰ্যসূচী শেষ হ'ল অন্তিম দিনৰ কাৰ্যসূচীত মই উপস্থিত আছিলোঁ আৰু যিধৰণে ৰাতিপুৱাৰ পৰা মানুহ ওলাই আহিছে উদুলি মুদুলি এক পৰিৱেশ মানুহে পদূলি মুখতে ৰখাইছে ৰাস্তা ঘাটত ৰখাইছে চক বজাৰত ৰখাইছে সকলোৱে ৰখাই কংগ্ৰেছৰ নেতৃবৰ্গক আশীৰ্বাদ দিছে আদৰণি জনাইছে মিটিংবিলাকত গৈছোঁ মানুহৰ চেহেৰা পাতি চালে বুজা যায় মানুহ কোনজন মানুহ বেজাৰ হৈ আছে কোনজন মানুহ ভাল মনে আছে সেই কথাবিলাক সকলোৱে দেখে আজিৰ মিটিংবিলাকত যোৱাৰ লগে লগে দেখিছোঁ মানুহবিলাকৰ চকুত মুখত বিজেপি চৰকাৰৰ প্ৰতি যথেষ্ট আৱেগ আছে বিজেপি চৰকাৰৰ প্ৰতি মানুহ যথেষ্ট নাৰাজ বিজেপি চৰকাৰৰ প্ৰতি মানুহৰ বহু ক'বলগীয়া আছে এই যে মানুহৰ যে বহু ক'বলগীয়া আছে বিজেপি চৰকাৰৰ প্ৰতি তাৰ কাৰণে কংগ্ৰেছৰ সভালৈ আহিছে আৰু কংগ্ৰেছ দলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যিটো মাত মাতি অহা হৈছে আৰু আহি থকা দিনত জনতাৰ পক্ষত থাকি জনতাক এটা সুশাসন দিয়াৰ কাৰণে কংগ্ৰেছ দলে যি প্ৰতিশ্ৰুতিবদ্ধ তাৰ প্ৰতি ৰাইজে বিশ্বাস কৰিছে সকলোৱে আশীৰ্বাদ দিছে সদায় নামনি অসমত আমি থাকোঁ উজনি অসমৰ প্ৰতি ধাৰণাটো অলপ বেলেগ থাকে বিজেপিয়েও বিভিন্ন সময়ত কয় যে উজনি অসম আমাৰ উত্তৰ অসম আমাৰ তাত কংগ্ৰেছ নায়ে কিন্তু আজি মই দুদিন থাকিলোঁ ইয়াতে দুদিন থাকি যিটো দেখিলোঁ মানুহে হয় 14 চনত বিজেপিক ভোট দিছে 16 চনত দিছে 21 চনত দিছে এইটো আমি স্বীকাৰ কৰোঁ কিন্তু আহি থকা এটা নিৰ্বাচনতো উত্তৰ অসমত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপায় বিজেপিয়ে জয়যুক্ত হ'ব নোৱাৰে প্ৰতিটো ভোটত প্ৰতিটো জাতি জনগোষ্ঠী বিজেপিৰ বিৰুদ্ধে জাগি উঠিছে আকৌ কংগ্ৰেছক শাসনত আনিব বিচাৰিছে কংগ্ৰেছক যাৰ কাৰণে আশীৰ্বাদ দিছে গতিকে মই এটা কথা স্পষ্ট আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ এটা কথাই ক'ম যে উত্তৰ অসমৰ প্ৰতি এজন কংগ্ৰেছ কৰ্মী হিচাপে মোৰো কেতিয়াবা ভয় আছিল যে ইয়াতে সঁচাকৈ কংগ্ৰেছ নাই নেকি কিন্তু দুদিন থাকি যিটো দেখিলোঁ যে মানুহ আকৌ কংগ্ৰেছলৈ আহিছে আৰু আহিব আৰু আহি থকা দিনত কংগ্ৰেছৰ বিজয় হ'ব বিজেপি ইয়াৰ পৰা বিদায় ল'ব বিশেষকৈ বাগানত আপোনালোকে দিয়া আকৌ পুনৰ সোমাই গৈছে যিহেতু পূৰ্বৰ পৰা আপোনালোকে যি কংগ্ৰেছৰ যিসমূহ ভোটাৰ আছিলে সেই ভোটাৰসমূহ পুনৰ বিজেপিলৈ যোৱা যেন এটা ধাৰণা হৈছিলে 2014 চনৰ পিছত পুনৰ বাগানত আহিছে গতিকে বাগানৰ ৰাইজে বা চাহ বাগিচা ভোটাৰসকলে কেনেধৰণে আকৰ্ষণ কৰিব কংগ্ৰেছক চাওক বাগানৰ ৰাইজক বিজেপি কি কথা দিছিল হয় 2014 চনৰ পৰা 2021 চনত দুটা লোকসভা দুটা বিধানসভা যিখিনি কথা বাগানৰ ৰাইজক দিছিল বিজেপি দলে বিজেপি চৰকাৰে এটা কথাও ৰাখিব পৰা নাই বাগানৰ ৰাইজে বহু আশা কৰিছিল বিজেপিৰ পৰা 10 বছৰ কেন্দ্ৰত তেওঁলোকৰ শাসন অসমতো 8 বছৰ শাসন তেওঁলোকে কৰিলে গতিকে 10 বছৰ আৰু 8 বছৰীয়া শাসন কালত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যেতিয়া একো কৰিব নোৱাৰিলে বাগানৰ ৰাইজে বুজি পাইছে যে এওঁলোকে কেৱল আমাক ভোটটো লৈছে তাৰপিছত আমালৈ পিঠি দিছে তেওঁলোকে ডাঙৰ যিবোৰ শ্লোগান দিছিল আজিৰ তাৰিখত এটাও কৰিব পৰা নাই কেৱল মানুহখিনিক তেওঁলোকে আৱৰি ৰাখিছিল আৰু আমি বাগানে বাগানে যাত্ৰাই বিজেপিৰ এই আৱৰণ আমি খুলি দিছোঁ মানুহে যেটো ভয় ভাবত আছিল
বাগানে বাগানে যাত্ৰাৰ পিছত মানুহৰ পৰা মনৰ পৰা ভয় নোহোৱা হৈছে মানুহ ওলাই আহিছে সদল বলে বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে মানুহ উঠি পৰি লাগিব দেশত পৰিৱৰ্তন হোৱা আশা আছে আপোনাক 100% নিশ্চিত 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি দেশৰ শাসনৰ পৰা চিৰদিনৰ বাবে বিদায় ল'ব ধন্যবাদ জনাইছোঁ এয়া আছিলে কংগ্ৰেছৰ যি কাৰ্যকৰী সভাপতি জাকিৰ সিকদাৰ হোসেন আৰু ইতিমধ্যে তেওঁ যিসমূহ প্ৰচাৰ চলাই আছে বা কংগ্ৰেছ দলৰ যি কাৰ্যকৰী যি সাংগঠনিক দিশৰ প্ৰতি ইতিমধ্যে ক'লে আৰু অসমত নহয় এইবাৰ দেশত সম্পূৰ্ণভাৱে এটা পৰিৱৰ্তন আহিব বুলি ইতিমধ্যে আমাক প্ৰকাশ কৰিলে বিশ্বনাথৰ বৰগাঁৱৰ পৰা সহযোগী সাংবাদিক ত্ৰিদীপ দাসৰ সহযোগত শ্ৰীমন্ত দাস ETV ভাৰত অসম।